স্বাধীনতা স্বাধীনতা সম্পৰ্কীয় ব্যক্তিগত অনুভৱেৰে এক ব্যতিক্ৰমী কাব্যচিন্তা ৰচনা আৰু পাঠ চন্দন কুমাৰ বৰ্মন। স্বাধীনতা সৰুৰে পৰা শুনি আহিছোঁ তোমাৰ কথা, পঢ়িবলৈ পাইছোঁ, দেখিবলৈ পাইছোঁ তোমাৰ বিভিন্ন ৰূপ, অথচ আজিও জনা নাই আচলতে তোমাৰ বৰণ কেনেকুৱা। ক'ত আছে বাৰু তোমাৰ প্ৰকৃত ঠিকনা? কিমান হত্যা, হিংসা আৰু বিভীষিকাৰ পিছত তোমাক থুকি পোৱা যায় স্বাধীনতা? 15 আগষ্ট 1947। এই দিনটোতেই হেনো আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হৈছিল। বগা চাহাবৰ শাসনৰ পৰা মুক্ত হৈ ভাৰতবাসীয়ে ক'ব পৰা হৈছিল, আমি স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক। আমি স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক। ঠায়ে ঠায়ে উৰি আছে 3 বৰণীয়া জাতীয় পতাকা। আচ্ছা, এবাৰ ভাবি চাওকচোন, আচলতে আমি বাৰু কিমান স্বাধীন? স্বাধীনতা লাভৰ সেই দিনটোৰ পিছৰে পৰাই আমিচোন সময়ে সময়ে আকৌ স্বাধীনতা বিচাৰি হাহাকাৰ কৰিয়েই থাকিলোঁ। কেতিয়াবা আমাৰ ৰাজ্যখনক দেশ কৰাৰ বাবে, কেতিয়াবা জিলাখনক পৃথক ৰাজ্য বিচাৰি, আৰু কেতিয়াবা অঞ্চল বিশেষকো মহকুমা বিচাৰি আন্দোলন, ধৰ্মঘট, চকাবন্ধ, অসম্বন্ধ আদিবোৰ কৰি নিয়মিতভাৱে অশান্তি বিয়পাই থাকিলোঁ। আমাৰ দাবী মানিবই লাগিব। অথচ আমি সুযোগ পালেই ক'বলৈ পাহৰি নাযাওঁ, আমি যে স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক। এয়া সন্মুখত 15 আগষ্ট, আমাৰ স্বাধীনতা দিৱস। ঠায়ে ঠায়ে উৰি আছে 3 বৰণীয়া জাতীয় পতাকা। চালা, নিজৰ কষ্টপাৰ্জিত ধনেৰে কিনা বাইকখনত বিপদত পৰা মোৰ বন্ধুজনক উঠাই অনাত বাধা, অসুখীয়া বৃদ্ধ মোৰ দেউতাক পিছত বহুৱাই অনাটো বাধা। কাৰণ আমি স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক। আমি স্বাধীনতা দিৱস উদযাপন কৰিম। মহানগৰীৰ তীব্ৰ যান জঁটত জুৰুলা হৈ 15 মিনিটৰ বাটত 30 মিনিট বা 40 মিনিট লগোৱা আমিবোৰে আকৌ এৰি দিব লাগে মুকলি পথ সেইসকল চৰকাৰী মহাপ্ৰভুলৈ। কাৰণ আমি স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক। তেখেতসকল আহিলে আমাৰ ঘড়ীত ঘূৰিব নোৱাৰে কাটা। ফুটপাথত পৰি আছে কত ভোকাতুৰ শিশু। ইঘৰে সিঘৰে দোকানে পোহাৰে শ্ৰম কৰি আছে অগণন শিশু শ্ৰমিক, মাথো ভোকৰ এটুকুৰা ৰুটি বিচাৰি। খাইছে সিহঁতে চৰকিল ঘোচা পুৱাই গধূলি। শিশু শ্ৰমিক বিৰোধী দিৱস আৰু সংগঠনবোৰেও চুব পৰা নাই সেই দৰিদ্ৰ শিশুবোৰক। তথাপিও তুমি কিয় নিমাত আমাৰ স্বাধীনতা? বাৰু বাদ দিয়ক এইবোৰ। এয়া মাথো আমাৰ স্বাধীন দেশখনৰ নিত্য নৈমিত্তিক ঘটনাৰ এখন চমু তালিকা। এবাৰ আপোনাৰ বা মোৰ ঘৰখনলৈকে চাওঁচোন। সকলোৱেচোন বিচাৰি আছে স্বাধীনতা। ভণ্টিজনীক লাগে ককায়েকৰ শাসনৰ পৰা মুক্ত হৈ অলৌ তলৌকৈ ঘূৰি ফুৰাৰ স্বাধীনতা। আপোনাৰ পত্নীজনীক বা মোৰ প্ৰেয়সীকো লাগে মুক্ত বিহংগ হৈ ঘূৰি ফুৰাৰ স্বাধীনতা। তেওঁলোকে আমাক মনত পেলাই দিব খোজে তেওঁলোকৰো যে এখন নিজস্ব পৃথিৱী আছে। আকৌ প্ৰেমৰ মায়াত আবদ্ধ হৈ সেউজীয়া সপোন ৰচা প্ৰেমিক যুগলেও বিচাৰি আছে সুখে দুখে চিৰ লগৰী হোৱাৰ প্ৰতিশ্ৰুতিৰে পৌৰাণিক কিছুমান অযুক্তিকৰ ৰীতি নীতি ততল মদগৰ্বী অভিভাৱকৰ পৰা আশীষ আৰু স্বাধীনতা।
আনপিনে মই বা আপুনি আমিওনো কোন কোটা একেই স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক। আমাকোতো লাগে দিনৰ ভাগৰুৱা দেহটোক বিশ্ৰাম দিয়াৰ বাবে কোনোবা ৰূপহীক কাষত লৈ নাইট ক্লাবত সুৰাৰ ৰাগীত মাতাল হৈ নিশাটো ৰঙীন কৰাৰ স্বাধীনতা। আৰু আমাৰ এই উতনোৱা ডেকাহঁত আমাৰ ভৱিষ্যত প্ৰজন্ম তেওঁলোককোচোন লাগে তিনিআলি চুকত বা আন কোনো ৰাজহুৱা স্থানত চিগাৰেট হুপি হুপি অথবা শিখৰ ত্ৰিৰংগা ৰজনীগন্ধা আদি গুটখাৰ মায়াবী পৃথিৱীত বিচৰণ কৰি আগ পিছ নেদেখি অশ্লীল মাত মতাৰ স্বাধীনতা। যুক্তি মাথো এটাই, স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক, দিব নোৱাৰে তেওঁলোকক কোনেও বাধা। স্বাধীনতা এই সকলোবোৰ তোমাৰেই একো একোটা ৰূপ নহয় জানো কোৱা? চালা ভাবিলে কেতিয়াবা বিব্ৰত হওঁ, ধিক্কাৰ উপজে তোমাৰ ওপৰত। কেতিয়া ক'ত কেনেকৈ শেষ হ'ব বাৰু আমাৰ তোমাক লাভৰ হেঁপাহ? তোমাক বিচাৰি বিচাৰি আমি বাৰু বঢ়াই তোলা নাইনে আমাৰ মাজত অশান্তি আৰু অৰাজকতা? আমি বাৰু বঞ্চিত হোৱা নাইনে সুখ শান্তিৰে ভৰা এখন সমাজৰ পৰা? তাতকৈ আহক আহক আমি সংকল্পবদ্ধ হওঁ, হকে বিহকে হোৱাই নোহোৱাই বীৰত্ব দেখুৱাই স্বাধীনতা বিচাৰি থকাতকৈ বঢ়াই তুলিবলৈ প্ৰয়াস কৰোঁ আমাৰ মাজত সহানুভূতিশীলতা। জীৱশ্ৰেষ্ঠ মানৱ হিচাপে আমাৰ মাজত থাকিব লগা এটি মহৎ গুণ নহয় জানো মানৱতা? মিলা প্ৰীতিৰে উদযাপন কৰোৱা হওক সকলোৱে হাতে হাতে লৈ তিনি বৰণীয়া জাতীয় পতাকা। আহক সবে মিলি গাওঁ আমি। জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা। তেতিয়াহে থাকিব নিশ্চয় মই আপোনাক স্বাধীনতা দিৱসৰ দিনা হেপ্পী ইণ্ডিপেণ্ডেন্স ডে বুলি কোৱাৰ সাৰ্থকতা।